হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আমি গৈ আছোঁ বাল্যাছা মন্দিৰ, কাৰণ আমাৰ বাবুৰ মানে সৰু সুৰাহঁতৰ বাবুৰ আজি চুলি কাটিব তাতে। সেইকাৰণে গৈ আছোঁ। নলবাৰীৰে হয় বাল্যাছা মন্দিৰটো, তাতে সকলোৱে যাই আছোঁ। আপোনালোককো দেখাম কেনেকৈ কি কৰে, তেন্তে চাই থাকিব ভিডিঅ'টো। আজি আমাৰ ভাইটিৰ চুলি কাটিব। আজি এইকেইডাল আৰু নাথাকিব, হয়নে? এইকেইডাল গৈ আছোঁ, আপোনালোকক দেখাওঁ। হিৰোটোক চাওক না, একদম পুৰা চশমা পিন্ধি যায়। এয়া চাওক, এইবাৰ দেউতাৰ লগত গাড়ী চলাব গৈছে। দেউতাৰ লগত চাওক। বলক এতিয়া ভিতৰলৈ যাওঁ। বাবুৰ বা আজি কি হৈছে, একদম পুৰা মনটো মাৰি আছে। কিবা গম পাইছে চাগে, কিবা হ'ব তাৰ লগত, সেইকাৰণে একদম পুৰা মনটো বেয়া। চাওঁ বুবু, চাওঁ। এতিয়া ছাতি নিবলৈ আহিছোঁ, চাওকচোন। ছাতি কিমানকে? আৰু আমি এতিয়া এয়া পুখুৰীটোত ভৰি ধুবলৈ যাওঁ। কি হ'ল? মজা, ভালে হৈছে। ক'ত আছে মাছ? এয়া মাছ চাওকচোন। মাই চাকি ধূপ লৈ আহিলে আৰু এতিয়া দিবলৈ যাওঁ আৰু চাকি। এই ক'ত ঘূৰি আছা? তাতো এয়া ফুট ল'লোঁ, সেৱা কৰি আহিলোঁ, আৰু এতিয়া বা কি কৰে নাজানো, আৰু যি কৰে তালৈকে যাই আছোঁ। এতিয়া বাবুৰ চুলি কাটিব আৰু তালৈকে গৈ আছোঁ। পানীৰ বটল এটা লৈ এতিয়া আমি সকলোৱে ফটো চটো উঠিলোঁ, আৰু সেইফালে কোনোবা বেলেগক কাটিছে, তাৰপিছত আমাৰ বাবুক কাটিব, তেতিয়া আপোনাক কম দেখাম। আমার বাবা কলিজা আমি এদি যাম না নবলাই
এতিয়া বাবুৰ চুলি কাটা হ'ল আৰু মানে ভাল নালাগে ন চুলি কাটাৰ পিছত সেইকাৰণে দেউতাই তাইক ধুৱাব লৈ আহিছে পুখুৰীটোত আপোনালোকক দেখাওঁ চাওকচোন দুটাই দি নিদিবি এতিয়া বাবুৰ চুলি কাটা হ'ল আৰু তাক মন্দিৰত নিব দিছে এতিয়া মন্দিৰত লৈ গৈ আছে আৰু মন্দিৰত পাতি কি কৰে গম নাপাওঁ চাই থাকক আৰু এতিয়া সমূহীয়া সেৱাটো কৰি ফটা চটা লৈ নিৰ্মালি লৈ কিনে আহিলোঁ এতিয়া ঘৰত যাম আৰু ঘৰত ভাত খুৱাব দেখাই থাকিম বাৰু কি হৈ থাকে এতিয়া লক্ষী কেবিনত আহিছোঁ পেহীহঁতে লৈ আহিল কিবা লৈ আহিল কিবা খুৱাই আজি খাম আৰু পেহীটো ধৰি না পেহী খুৱাম আৰু কিবা এটা কি খোৱাল কোনে কি খায় যোনে যি খায় সি খাব অঁ যোনে যি ভাল পায় অঁ অঁ খোৱালি এতিয়া লক্ষী কেবিনৰ পৰা ওলালোঁ এতিয়া ডাইৰেক্ট যাম ঘৰত ঘৰ আহি পালোঁ আৰু এইফালে পিছফালে খানা খুৱাই আছে দেখুৱাই দিছোঁ চাওক এয়া চাওক আমাৰ চুলি কাটি দিলে আৰু ইয়াত তাকো লৈ গ'ল ক'ত গ'ল চুলিকেইটা নাই ক'ত নাই চুলি কাটি দিলে চাওক Hi.